কবিতাৰ শিৰোনাম গান আৰু কবিতাৰে অসমৰ ইতিহাস ৰচিলে। ৰচনা সৌৰভ দাস, পাঠ ৰিয়ানজ্যোতি শৰ্মা। জুবিন দা অবিহনে আমাৰ অসমৰ সংগীত জগত আধৰুৱা। ঠিক সেইদৰে ৰিয়ান দা অবিহনে আমাৰ অসমৰ কবিতাৰ জগতখন আধৰুৱা। জুবিন দাই বনালে অসমত বহুতো গানৰ লিখক আৰু ৰিয়ান দাই বনালে অসমত বহুতো কবিতা লিখক। তাহানিৰে পৰা আমাৰ অসমৰ সংগীত আৰু কবিতাৰ অবিহনে আধৰুৱা। এতিয়া জিলিকি আছে আমাৰ অসমত জুবিন দা আৰু ৰিয়ান দা। একবিংশ শতিকাৰ গান আৰু কবিতাৰে ইতিহাস ৰচিলে আমাৰ মৰমৰ ভূপেন হাজৰিকা আৰু বিষ্ণু ৰাভাই। আৰু এতিয়া গান আৰু কবিতাৰে অসমৰ ইতিহাস ৰচি আছে জুবিন দা আৰু ৰিয়ান দাই। ধন্যবাদ।